ধৰ্মৰ পক্ষত নেই, অধৰ্মৰ বিপক্ষে যুঁজ। নাম মোৰ অৰ্জুন। পঞ্চায়তৰ গাঁও মানুহ এখন চলাই দিব। ভিডিঅ' এটা কৰোঁ। মই এখন মাধ্যম এখন টকা নুঠিলে না লাগিল লাগিল আৰু এখন দায়িত্ব মেইন বছৰ চকতে আমাৰ পংকজ দাই পোষ্টাৰত লাগি গৈছে, একদম ধুনীয়াকৈ মাৰি দিয়া যাই। এতিয়া চকুত পৰে পুৰা একদম ধুনীয়া, ৰাইজৰ চকুত যাতে পৰে। লিটপৰীয়া থিয়েটাৰ অহা দুৰ্গা পূজাত জাগৰাত আছে তো, জাগৰাত অহা দুৰ্গা পূজাত, জাগৰাত দুৰ্গা পূজাত লুইতপৰীয়া থিয়েটাৰ এয়া পোষ্টাৰৰ কাম আৰম্ভণি চলি আছে। অহা দুৰ্গা পূজাত নৱমী, দশমী, একাদশী জাগাৰা যুৱ সংঘ প্ৰাংগণত ৰাজ্যপ্ৰেমী ৰাইজৰ আমি উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। চকত ফুৰা টাইমখিনি কৰিব লাগিব। দুৰ্গা পূজাত নৱমী, দশমী আৰু একাদশীত এইবাৰ অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল লুইতপৰীয়া থিয়েটাৰক আমন্ত্ৰণ কৰা হৈছে। আজি লুইতপৰীয়া থিয়েটাৰৰ জাগেৰাত প্ৰচাৰ কাৰ্য আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীত উপস্থিত থকা জাগেৰাৰ বিশিষ্ট সমাজকৰ্মীসকল, জাগেৰা দুৰ্গা পূজা উদযাপন সমিতিৰ সন্মানীয় সম্পাদক, প্ৰমুখ বিষয়ববীয়াসকল, আমাৰ এই যে কাৰ্যসূচী সফল কৰাৰ বাবে আগন্তুক শাৰদীয় দুৰ্গা পূজাত আমি সকলোৰে সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। থিয়েটাৰখন আমি ভাল হোৱা বুলি ইতিমধ্যে আমি গম পাইছোঁ। আমাৰ যিখিনি অভিনেতা আছে তো আখৰা গৃহত আমি যাই তেওঁলোকৰ যি অভিনয়, দুৰ্দান্ত অভিনয়, গতিকে আগন্তুক দিনত জাগাত সাৰ্বজনীন দুৰ্গা পূজাত আমি সকলো ৰাইজৰে থিয়েটাৰ প্ৰেক্ষাগৃহত আহি সহায় সহযোগ কামনা কৰিম। যে অহা জাগাৰা শাৰদীয় দুৰ্গা পূজাত আমি 6 দিনীয়া কাৰ্যসূচীৰে দুৰ্গা পূজা আৰম্ভ কৰিম আৰু এই নৱমী, দশমী, একাদশী যি লুইতপৰী থিয়েটাৰৰ আজি জাগাৰাৰ আমি যুৱ সংঘৰ প্ৰাংগণত তেখেতসকলৰ নাট্যাভিনয় আমি সমূহ ৰাইজক উপভোগ কৰাৰ কাৰণে আহ্বান কৰিছোঁ এই জগতে। আৰু আজিৰ পৰা আমাৰ থিয়েটাৰ পৰিচালনা সমিতিৰ আহ্বায়ক সন্মানীয় সদস্যসকলে যি পূৰ্ণগতিত লাগি আছে, সঁচাকৈ আমি তেখেতসকলক
মই দুৰ্গা পূজা সমিতিৰ সম্পাদক হিচাপে শলাগ ল'বলগীয়া। আৰু এই হিচাপতে আমি দিনৰ ডেকাক যিধৰণে আমাৰ এই কাৰ্যসূচী তেওঁ আমাৰ প্ৰচাৰ কৰি আছে, তেওঁকো মই ধন্যবাদ যাচিছোঁ। জাগৰা সাৰ্বজনীন দুৰ্গা পূজাত অষ্টমী, নৱমী আৰু দশমী, নৱমী, দশমী আৰু একাদশী আমি ভ্ৰাম্যমাণ জগতৰ আগশাৰী নাট্য দল লুইতপৰীয়া থিয়েটাৰক আমন্ত্ৰণ কৰিছোঁ। লুইতপৰীয়া থিয়েটাৰৰ আজি প্ৰচাৰ অভিযান আমি শুভ আৰম্ভ কৰিলোঁ। আমাৰ থিয়েটাৰ পৰিচালনা কমিটিখন আটাই ইয়াত উপস্থিত আছে। গতিকে থিয়েটাৰখন আমি আখৰাগৃহত গৈ উপভোগ কৰিলোঁ। ব্যয়বহুল প্ৰস্তুতিৰে তেখেতসকলে আগবাঢ়ি এইবাৰ ওলাই আহিব বুলি প্ৰতিশ্ৰুতি দিছে, তাক আমি নিজে গৈ তাত দেখিছোঁ। গতিকে অহা বছৰতো তেখেতসকলে সফলভাৱে নাট্য অভিনয় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু লগতে যথেষ্ট ভাল নাটক তিনিখন দৰ্শকে চাবলৈ পাব। তিনিওটা স্ক্ৰিপ্ট তাৰমানে ইমান ধুনীয়া স্ক্ৰিপ্ট, দৰ্শকে সুন্দৰভাৱে আঁকোৱালি ল'ব বুলি আমাৰ বিশ্বাস হৈছে। গতিকে সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি থিয়েটাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ এই লুইতপৰীয়া থিয়েটাৰ সন্দৰ্ভত আমাৰ থিয়েটাৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য শ্ৰী বিনয় ডেকাৰ ইউটিউব চেনেল, তাত ছাবস্ক্ৰাইব কৰিলে আপোনালোকে ইতিমধ্যে থিয়েটাৰৰ সকলো কথা আপোনালোকে পাই থাকিব। ধন্যবাদ। ব্যৱস্থা কৰক। তেওঁক তোৰ কথা ক'ব পৰা নাই, কেৱল মোৰেই কথা কৈছোঁ তেওঁক, কিন্তু তেওঁ অনুমতি দিয়া নাই।